Hey guys, good morning. মই ভাস্কৰ আজকাৰ আজি আমাৰ ডে নাম্বাৰ 23 যোৱাকালি আমি ভিডিও আপলোড কৰিব নোৱাৰিলো কাৰণ কাৰেণ্টৰ অভাৱ আছিল আৰু বহুত ব্যস্ত আছিল যাৰ কাৰণে তোমালোকৰলৈ সময় মিলাব নোৱাৰিলে এণ্ড সৰি এবাউট দ্যাট হোপ তোমালোকে যোৱাকালি ভালদৰে দিনটো অতিবাহিত কৰিছা আজি আমি কালি একচুয়ালি পৰহি ডে 22 নম্বৰ ক্লাছত যোৱাৰ পৰা এৰি হৈ গৈছিল তাৰ পৰা ষ্টাৰ্ট কৰিম এটো তোমালোকৰ ইয়াৰ পিছৰখিনি তোমালোকৰ কাৰণে হোমৱৰ্ক আছিলে আই হোপ তোমালোকে কৰিব পাৰিলা বহুতে কমেন্ট বক্সত নিলিখিলা সো ইয়াৰ পিছৰখিনি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আমি ঠিক আছে এণ্ড বহুতে লাষ্ট ক্লাছত একচুয়ালি বহুতে মন কৰিছে না যে এটা সৰু মিস্টেক হৈ গ'ল দৰ্পণ দত্তই মোক কমেন্ট বক্সত লিখিছিলে এণ্ড থ্যাংক ইউ দৰ্পণ একচুয়ালি ৰিজাল্টটো ঠিকই আছিলে আনফৰচুনেটলি মিস্টেক এটা থাকি গ'ল ভুল এটা হৈ গ'ল তোমালোকে হয়তো লক্ষ্য কৰিছা নাই নাজানো ঠিক আছে যদি লক্ষ্য কৰিছিলা দেন ফাইন তোমালোকে হোপ কাৰেক্ট কৰি লৈছা নিজে কেতিয়াবা তেনেকুৱা ভুল ৰৈ যাব পাৰে আনফৰচুনেট দ্যাট ইজ ভেৰি আনফৰচুনেট ঠিক আছে ওকে সো হেতু আমি ডিসকাশন কৰিম তাৰ আগতে আমি এটো খতম কৰি লওঁ ওকে সো ইয়াৰ পিছৰ কি হ'ব ইয়াক আমি কি কৰিব লাগিব হৰৰ পৰিমেয়কৰণ কৰিব লাগিব কি হ'ব well √3 + 2√3 3√3 কৰি ললো +4 √3 + 2√3 3√3 কৰি ললো -4 নাও কি কৰিম a + b হৈ আছে এটো a বুলি লোৱা এটো b বুলি লোৱা a + b হৈ আছে আমি ইয়াক a - b ৰে কি কৰি দিম মাল্টিপ্লাই কৰি দিম আমি কি কৰিলো এটো a + b হৈ আছে ইয়াক আমি কি কৰি দিলো a - b ৰে মাল্টিপ্লাই কৰিলো a তুমি কি বুলি ভাবা 3√3 a বুলি ভাবা +4 4 b বুলি ভাবা 3√3 - 4 a + b a - b ইয়াক তো অকল তলত মাল্টিপ্লাই কৰিলে নহব ওপৰটো মাল্টিপ্লাই কৰিব লাগিব ওপৰটো মাল্টিপ্লাই কৰা বুজি পাইছা সুন্দৰ ওকে নাও a + b a - b কিয় মাল্টিপ্লাই কৰিছিল আমি যে a + b a - b কি কাৰণে কৰিছিল যে a² - b² হ'ব হেতু কাৰণে কৰিছিল হয় না বাৰু a² - b² বুলি লিখা পাৰা a + b a - b কৰিলে কি হ'ব a² - b² হ'ব ওপৰত a - b a - b হোল স্কয়াৰ হ'ব সৰি a - b হোল স্কয়াৰ হ'ব হয় না বাৰু ওকে ধুনিয়া দেন 3² কৰিলা 9 √3² কৰিলা 3 -4² কৰিলা 16 হয় না বাৰু দেন a - b হোল স্কয়াৰ কৰি দিয়া a² - twice ab plus b² হয় না বাৰু এটো হৈ গল a এটো হৈ গল b a² - twice ab b জায়গা 4 আছে প্লাস b² মানে 4² মই ওপৰৰ কথাখিনি মচি দিও বুজি পাইছা তোমালোকে এতিয়াও বহুতে তোমালোকে ওয়েল আজি একচুয়ালি আমি কি কৰিম হোৱাটছএপৰ গ্ৰুপ এটা খুলিম তোমালোকক মই অহা কাইলে হেতু জনাম তোমালোকে কি কৰিবা জয়েন কৰি লবা বহুতে টেলিগ্ৰামত এতিয়াও জয়েন কৰা নাই যাৰ কাৰণে মোৰো অসুবিধা আছে তোমালোকৰ অসুবিধা আছে মই তোমালোকক কালি জনাব নোৱাৰিলো 2-4 জনক জনালো বহুত কেজনক জনাব নোৱাৰিলো যে কি কাৰণে ভিডিওটো কৰিব নোৱাৰিলো মই ভাবি আছিলো যে দিম কিন্তু দিনটোৰ ভিতৰত হেতু ব্যৱস্থা কৰিব নোৱাৰিলো কেতিয়াবা তোমালোকক কোৱাৰো প্ৰয়োজনীয়তা আহে হেতু 9 3 যা 27 - 16 সো জয়েন কৰিবা দেন তোমাৰো হেল্প হ'ব মোৰ হেল্প হ'ব হয় নে বাৰু ওকে গুড ভেৰি গুড So 3² এটো কৰিলে again কি হ'ব 3² কৰিলা 9 হল into √3² কৰিলা 3 হল minus 2 3 যা 6 6 4 যা 24 √3 কি মাল্টিপ্লাই কৰিলে এটো মাল্টিপ্লাই কৰিলে এটো মাল্টিপ্লাই কৰিলে এটো মাল্টিপ্লাই কৰিলে √3 টো তেনেকৈ ইফালে থাকি গল প্লাস 4² কৰিলা 16 ঠিকে আছে দেন কি কৰিলো আমি 27 - 16 কৰিলো 11 হল হয় না বাৰু 9 into 3 কৰিলা 27 প্লাস 16 টো আগৰ ৰাখিলো মই -24 √3 আৰু এটা লাইন আছে বস এটো কাম কৰি দিলে তোমালোকৰ খেলা আনসাৰটো খেলা খতম হৈ ওলাই যাব হয় না বাৰু ধুনিয়া সো কি হৈ গল 11 27 প্লাস 16 কৰিলে কিমান হ'ব 43 -24 √3 এইটোৱে হৈ গল আমি ডিসাইড কৰা আনসাৰটো হৰটো যদি আসলে হৰটো পৰিমেয় হৈ গল বাৰু হৰটো পৰিমেয়কৰণ কৰাটো আমাৰ কি আছিল এই মাসলে সো আমি হৰৰ পৰিমেয়কৰণ কৰিলো
আই হোপ তোমালোকে এটো কৰিব পাৰিলা সুন্দৰকৈ ঠিক আছে এন্ড নাও কি মিস্টেক হৈ গৈছিলে একচুয়ালি আনসাৰ ঠিকে ওলাইছিলে মই অতকে কিবা এটা মনলৈ আহি গ'ল কাৰেন্টটো একচুয়ালি ডিস্টার্ব দি আছিলে সো হেতু এটা মনলৈ আহি আছিলে বাকি তোমালোকে ভিডিওটো ভুলটো দেখা পালা বুলি মই গম পাইছো আই হোপ তোমালোকে সকলোৱে দেখিছা বুলি গম পাইছো দৰ্পণে কৈ দিয়াৰ কাৰণে এগেইন আকৌ থ্যাংক ইউ কি আছিল কোৱেশ্চন নম্বৰ 2 টো থাকি গৈছিল হয়নে বাৰু কি আছিল 2 10 square 45 10 square 45 plus cos square 30 minus sin square 60 minus sin square 60 হয়নে বাৰু এইটো আছে well 2 to তেনেকে আছিল 10 square 45 ঠিকে পুট কৰা হৈছিল minus sorry plus cos square 30 cos 30 এর ভ্যালুটো পটকে কি বুলি পুট কৰা হল 1/√3 actually cos square 30 must maybe sin square 30 বুলি ভাবিলো okay sorry about that now actually cos 30 ভ্যালুটো কি হয় √3/2 হয় হয়নে বাৰু সো স্কয়ার কৰি দিয়া আনসার একেটাই ওলাবগে মই actually তাত ভুলকে ততো আনসার একেটা লৈছিলে কিন্তু কি হ'ব আনসার ওলালেতো নহব ওপৰৰ স্টেপস কিন্তু কাৰেক্ট হ'ব লাগিব না don't forget about that answer ওলালে কিন্তু ভুলটো নহয়বা যে আনসারটো শুদ্ধকে ওলালে ওপৰত মই ভুলকে কৰি আহিলো মার্কস পাই যাবা ভুল সম্পূৰ্ণ ভুল আইডিয়া এটো কথা ভুলটো নহয়বা যতে ভুল হ'ব তাতে কথা যাব যোনটো স্টেপতে তোমাৰ ভুল হৈ গল বিকজ স্টেপ মার্কিং আছে মোৰ ওচৰত বস্তু আছে তোমালোকক কিছুমান বস্তু দেখাবলগীয়া আছে এসএসএলসি দেখাম আমি জাস্ট প্ৰথমে পকি লওঁ কথাবোৰ বহুত কিবা কিবি আমি ডিসকাশন কৰিবলগীয়া আছে আমি দেখাম সো যতে ভুল হ'ব তোমালোকৰ তাতে মার্কস তাৰ পৰাই মার্কস কটা গুচি যাব সো কি হ'ব মাইনাস sorry minus sin square 60 sin 60 হলো তো √3/2 so square কৰি দিলা then minus now 2 into 1 square that is 2 হৈ গল then √3/2 whole square minus √3/2 whole square ডাইরেক্ট কথা কৈছে আগতে কথা কৈছে কৈছিলে কিন্তু ভ্যালুটো আমি ভুলকে পুট কৰা হৈছিল হয়নে বাৰু গতিকে এটো হৈ গল আমি কারেক্ট now this is our correct answer or solution ঠিক আছে সুন্দৰ বুজি পাইছা ওকে কোৱেশ্চন নম্বৰ 5 and 6 now question number 5 and 6 question number 5 and 6 আচ্ছা 30 মিনিট তো আমাৰ কাৰণে অকমান হৰু হৈ গৈছে টাইমটো অকমান কমি গৈছে গতিকে মেবি যদি পাৰো মই টাইমটো অকমান বহাবলৈ চাম 45 মিনিটস মান কৰিবলৈ চাম নহলে আমাৰ পঢ়া কমিছে একচুয়ালি 5 2 কি দিয়া আছে 5 cos square 60 5 cos square 60 plus 4 sec square 30 minus 10 square 45 10 square 45 by sin square 30 by sin square sin square 30 plus cos square 30 plus cos square 30 okay ঠিক আছে সকলোবোৰ কারেক্ট আছে এবাৰ আকৌ চেক কৰি লওঁ 5 cos square 60 4 sec square 30 minus 10 square 45 sin square 30 plus cos square 30 and question to correctly put koriba then result correctly labo hoine baro okay so question bahute question to potokke mistake kori bhulke patila then answer ula to chance nai hoine no gotike question to bhulke na patiba question or pora patote at least ami question to correctly patibo lage thik ase okay now 5 into cos square 60 cos square 60 cos 60 value কিমান আছে 1/2 আছিল হয়নে বাৰু স্কয়ার কৰি দিলো প্লাস 4 into sec square 30 sec 30 sec 30 কা উলটা আসলে sec 30 cos 30 উলটা আসলে মানে বাৰু cos 30 কি আসলে √3/2 আসলে গটিকে কি হ'ব 2/√3 হ'ব whole square minus 10 square 45 10 45 এর ভ্যালু তো 1 আসলে 1 এর স্কয়ার কৰি দিলা হয়নে বাৰু then sin square 30 sin square 30 to কি হ'ব 1/2 square plus cos square 30 আমি যোৱাকালি মিস্টেক কৰা হয় না বাৰু মিস্টেক কৰিলো তাৰ কাৰণ নাপাহৰ বাৰু so cos square 30 কি হ'ব √3/2
√3/2 whole square. √3/2 whole square. ধুনীয়া। So 5 into 1 square কৰিলা 1/4 হয়নে বাৰু? তাকে মই কি বুলি লিখিব পাৰো 2 square কৰিলা 4 হৈ গ'ল। ইয়াকে মই কেনেকৈ লিখিব পাৰো 5 টো 1 ৰ লগত পূৰণ কৰি দিব পাৰো নে বাৰু? এনেকেও লিখিব পাৰো মই 5 টো কি কৰি দিলো ইয়াকটো 4 কৰিলো তলত এই 5 টো 1 ৰ লগত পূৰণ কৰি দিলো 5 হৈ গ'ল হয়নে বাৰু? স্কয়াৰ কৰাৰ পাছত ব্ৰেকেটটো ওপেন কৰাৰ পাছতহে 1 স্কয়াৰ কৰিলা 1 হ'ল 2 স্কয়াৰ কৰিলা 4 হ'ল। সো 5 টো দেন তাৰ পিছতে 1 ৰ লগত মাল্টিপ্লাই কৰিছো প্লাস √3 স্কয়াৰ কৰিলা √3 স্কয়াৰ কৰি দিলা 3 হ'ল দেন 2 স্কয়াৰ কৰি দিলা 4 হ'ল। তাৰ পিছতহে মই এটো মাল্টিপ্লাই কৰিম এতিয়া 2 স্কয়াৰ কৰি দিছিলো 4 হ'ল গতিকে 4 এ 4 ক মাল্টিপ্লাই কৰিলে কিমান হ'ব 16 হ'ব -1 দেন 1 বাই ইয়াটো কি হ'ব 1 স্কয়াৰ কৰিলা 1 2 স্কয়াৰ কৰিলা 4 প্লাস √3 স্কয়াৰ কৰিলা 3 দেন 2 স্কয়াৰ কৰিলা 4 ঠিকে আছে সুন্দৰ বুজি পাইছা ওকে ওপৰৰ বোৰ্ডখন অকমান ক্লিন কৰি লৈছো আকৌ তোমালোকৰ সুবিধা অসুবিধাবোৰ কমেন্ট বক্সত লিখিবা লিখিবলৈ নাপাহৰিবা লাজ নকৰিবা সো ওপৰত আমি কি কৰিলো 4 3 লসাগু কিমান হৈ গ'ল 4 আৰু 3 ৰ লসাগু 12 হৈ গ'ল হয়নে বাৰু দেন কি হৈ গ'ল এতিয়া 12 হৈ গ'ল গতিকে কি কৰিম এতিয়া 4 এ যদি 12 ক ডিভিজন কৰা 3 into 5 কৰিলা 15 প্লাস 3 এ যদি 12 ক ডিভিজন কৰা 4 এ 16 ক মাল্টিপ্লাই কৰিলে কিমান হ'ব 64 হৈ গ'ল ইয়াৰ তলত 1 আছে 1 এ যদি 12 ক হৰণ কৰা কি হ'ব 12 হ'ব 12 এ যদি 1 ৰ লগত পূৰণ কৰা 12 হৈ যাব হয়নে বাৰু মাইনাস সাইনটো আছে 4 আৰু 4 ৰ লসাগু কিমান হৈ গ'ল 4 হৈ গ'ল 1 + 3 সৰি 1 প্লাস এটো 1 + 3 হৈ যাব 1 + 3 কৰিলে 4 হৈ গুচি যাব হয়নে বাৰু তলত 4 এ 4 এ কাটি দিলা 1 হৈ গুচি গ'ল সো আমি কি কৰি দিলো তলৰ পৰা হেতু ৰিমুভ কৰি দিব পাৰো বা আঁতৰাই দিব পাৰো ঠিকে আছে কি হৈ গ'ল 4 আৰু 4 কটা গুচি গ'ল সো তলত 1 আছে 1 টো আৰু নিলিখো আমি ঠিকে আছে এতিয়া কি হৈ গ'ল 15 আৰু 60 15 64 প্লাস কৰিলে কিমান হ'ব 15 + 5 + 4 9 হৈ গ'ল 1 + 6 7 হৈ গ'ল -12/12 হৈ গ'ল হয়নে বাৰু মাইনাস তাৰ আগতে এটা প্লাস কৰি দিলো দেন মাইনাস কৰি দিম 79 - 12 কৰিলে কিমান হ'ব 67/12 67/12 টো হৈ গ'ল আমাৰ আনসাৰ ধুনিয়া বুজি পাইছা ঠিকে আছে ইজি হয়নে বাৰু আমি কি কৰিলো হৰৰ পৰিমেয়কৰণ কৰিব লাগে ইয়াত নাই বিশেষ আমি হৰণ লসাগু লৈ ললো দুইটা ভগ্নাংশতে হয়নে বাৰু ওপৰৰ দলে ভগ্নাংশ হৈ আছিল লসাগু লৈ ললো দেন আমাৰ এনেকুৱা হৈ গুচি গ'ল আমাৰ আনসাৰ ওলালে কিমান 16/67/12 সুন্দৰ বুজি পাইছা যদি কিবা অসুবিধা হৈছে কমেন্ট বক্সত লিখা যদি কিবা অসুবিধা হৈছে কমেন্ট বক্সত লিখা দেন আমি আকৌ ডিসকাশন কৰিম ওকে নেক্সট question number 6 কি দিছে question number 6 তো আমাক cosec 30 plus cos 60 plus cosec 90 by cosec 30 cosec 60 cosec 90 cosec 30 plus cosec 60 plus cosec 90 wow সুন্দৰ then sec 0 sec 30 sec 60 wow sec 0 sec 30 plus sec 60 হয়নে বাৰু ধুনিয়া 30 60 90 0 30 60 wow ধুনিয়া ওকে সো কি আছে cosec 30 ভ্যালু কিমান হ'ব cosec 30 টো কাৰ উল্টা আছে sin 30 ৰ উল্টা sin 30 টো কি আছিল 1/2 আছিল গতিকে ই 2/1 হ'ব মানে তলৰ 1 টো পুট নকৰো গতিকে 2 হ'ব 2 ওকে স্কয়াৰ নাই সৰি 2 প্লাস sec cosec 60 এগেইন কাৰ উল্টা হয় sin 60 উল্টা sin 60 টো কি আছিল √3/2 আছিল গতিকে ই কি হ'ব 2/√3 হ'ব হয়নে বাৰু 2/√3 হ'ব প্লাস
cosec 90 কাৰ উল্টা sin 90 উল্টা sin 90 কিমান আছিল 1 আছিল 1 ক উল্টা কৰিলে 1 এ হ'ব গতিকে cosec 90 টো কিমান হ'ব 1 হ'ব সুন্দৰ sec 0 টো কিমান হ'ব sec 0 টো কাৰ উল্টা cos 0 উল্টা হয় নে নহয় cos 0 টো কিমান cos 0 টো 1 আছিল গতিকে sec 0 কিমান হ'ব 1 ক উল্টা কৰিলে 1 এ হ'ব প্লাস sec 30 টো cos 30 উল্টা cos 30 কি আছিল কালি আমি মিস্টেক কৰিছিলো cos 30 কি √3/2 গতিকে ই কি হ'ব উল্টা কৰিলে 2/√3 প্লাস sec 60 কাৰ উল্টা cos 60 কিমান 1/2 গতিকে উল্টা কৰিলে কিমান হ'ব 2/1 হৈ যাব সুন্দৰ একেবাৰে সহজ এটা ওপৰত লসাগু লোৱা ইয়াৰ তলত 1 আছে এটো √3 আছে ইয়াৰ তলত 1 আছে হয়নে বাৰু গতিকে √3 এ লসাগু হৈ যাব আৰু কি হৈ যাব 2 ইয়াত 1 আসলে 1 এ যদি √3 খৰণ কৰা √3 হ'ব √3 এ 2 এ পূৰণ কৰিলো 2√3 হৈ গল প্লাস √3 এ √3 খৰণ কৰিলে 1 হ'ল 1 এ 2 লগত পূৰণ কৰিলে 2 হ'ল প্লাস কি হৈ যাব ইয়াৰ তলত 1 আছে 1 এ যদি √3 খৰণ কৰো √3 হ'ল √3 এ 1 লগত পূৰণ কৰিলা √3 হ'ল ঠিকে আছে মই এক্সপ্লেইন কৰিছো তোমালোকে যাতে সকলো বুজি পোৱা ঠিক আছে যি সকলে স্পিড কৰিব পাৰিবা এটো বহুত ফাস্ট কৰি লোৱা এই ক্যালকুলেশনটো যোনটো আমি এনেকুৱা ভগ্নাংশৰ যোগফলখিনি যি সকলে ফটাফট কৰিব পাৰিবা ম্যাথ একেবাৰে ইজি তেওঁলোকৰ কাৰণে তে মোস্ট তোমালোকে কি কৰিব লাগিব তাৰ কাৰণে লসাগু মুখৰ আগতে ওলাব পৰা হ'ব লাগিব ঠিক আছে জিভাৰ আগত থাকিব লাগিব লসাগু কেটা তোমালোকৰ যে √3 হলে ইয়াত 1 আছে ইয়াত √3 আছে ইয়াত 1 আছে তেলে লসাগু কি হ'ব √3 হ'ব তথা ক'ব পাৰিব লাগিব ঠিক আছে ওকে তাৰ কাৰণে প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে পাই যাব সো √3 তলত লসাগু ললো দেন ইয়াৰ তলত আকৌ 1 আছে 1 এ যদি √3 পূৰণ কৰো হৰণ কৰোতে √3 হ'ব √3 এ 1 লগত পূৰণ কৰিলে √3 হ'ব প্লাস কি হৈ গল 2 তেনেকে থাকিব কাৰণ √3 হৰণ কৰিলে 1 গতিকে 2 তেনেকে থাকিব ওয়েল প্লাস ইয়াৰ তলত 1 আছে 1 এ √3 হৰণ কৰিলে √3 হ'ল √3 এ 2 এ ডাইৰেক্ট পূৰণ কৰিলে হৈ গল এনে বাৰু 2 √3 দুনিয়া এটা কি কৰিব লাগিব আমি ঠিক আছে ভালদৰে লক্ষ্য কৰাচোন বাৰু এটো কি হৈ গল 2√3 2 √3/√3 √3 2 2√3/√3 এই গুটেই বস্তুটো ইয়াৰ হৈতে একে হয়নে বাৰু এই গুটেই বস্তুটো এটোৰ হৈতে এক্স্যাক্টলি একে হয়নে বাৰু গতিকে আমি কি কৰিব পাৰো ডাইৰেক্ট কাটি দিব পাৰো গুটেটো ডাইৰেক্ট কাটি দিলে আমাৰ আনসাৰ কি 1 এ ওলাব যদি আৰু অলপ সলভ কৰি দিয়া সলভ কৰি পিনি যদি তোমালোকে কাটি দিয়া তেতিয়া দেন কি ওলাব 1 এ ওলাব ঠিক আছে সো দিস ইজ आवर আনসাৰ কোৱেশ্চনটো দেখিবলেহে ডাঙৰ কিন্তু তাৰ ভ্যালুটো একেবাৰে সহজ আৰু কৰিবলৈও সহজ আছিল হয় না হয় ঠিক আছে দুনিয়া ওকে কি দিয়া আছে আমাৰ কোৱেশ্চন নম্বৰ 2 টু 1 টু ওয়েল শুদ্ধ অৰ্ডৰটো বাছি লো আৰু তোমাৰ বাছনি যথাৰ্থতা উল্লেখ কৰা 1 কি দিয়া আছে যে 2 10 30 প্লাস 1 10 স্কয়ার 30 ভ্যালুটো তলৰ কোনটো হ'ব একেবাৰে সহজ 10 30 ভ্যালু পুট কৰা কোৱেশ্চন নম্বৰ 2 1 2 কি দিয়া আছে 2 10 30 2 10 30 by 1 plus 10 square 30 হয় নে বাৰু yes 1 plus 10 square 30 এটা ভ্যালু কেটা পুট কৰা 2 into 10 30 ভ্যালুটো কিমান আছিল 1/√3 আছিল 1/√3 আছিল 1 plus 10 square 30 10 30 ভ্যালুটো 1/√3 জাস্ট স্কয়ার কৰি দিলে হৈ গল হয়নে বাৰু ঠিক আছে নে ধুনিয়া এটা কি কৰিলো 2 ৰে 1 ৰ লগত পূৰণ কৰিলো 2/√3 হৈ গল তলত 1 plus 1 ৰ স্কয়াৰ কৰিলে 1 √3 স্কয়াৰ কৰিলা 3 হৈ গল ঠিকে আছে সুন্দৰকে মই ইয়াৰ পিছৰখিনি লাইন ইয়াতে ইয়াৰ পৰা লিখিছো ইয়াৰ পিছৰ লাইনটো ইয়াত লিখিছো কি হৈ গল 2/√3 দেন ইয়াত 3 আৰু ইয়াৰ তলত 1 আছে হয়নে বাৰু লসাগু কি হ'ব 3 এ হ'ব 1 এ 3 যদি 3 খৰণ কৰা 3 হৈ গল 3 এ 1 ৰ লগত পূৰণ কৰিলা 3 হৈ গল প্লাস 3 এ 3 খৰণ কৰিবা 1 হৈ যাব গতিকে ওপৰত 1 এ 1 এ পূৰণ কৰিলা 1 হৈ গল গতিকে কি হৈ গল এটো আমাৰ 2/√3 ইনটু ইতে এই ভগ্নাংশটোৰে কি হৈ আছে হৰণ হৈ আছে নে যদি মই সেই ভগ্নাংশটো তলৰ ভগ্নাংশটো পূৰণ বুলি পাতিবলৈ যাওঁ তেলে তলৰ হৰটো মই ওপৰলে বহাব লাগিব ওপৰৰ
লবটো মই কি কৰিব লাগিব তললৈ বহাব লাগিব 3 + 1 4 কৰিব লাগিব বুজি পাইছা কথাটো ইয়াৰ লগত কি আছিল এই ভগ্নাংশটো হৰণ হৈ আছে যদি মই পূৰণ হিচাপে পাতিবলৈ যাওঁ তেতিয়ালে কি কৰিব লাগিব মই তলৰ বস্তুটো ওপৰলৈ পাতিব লাগিব ওপৰ বস্তুটো তললৈ পাতিব লাগিব হয়নে বাৰু ধুনীয়া এটা 2 ৰে ইয়াক কাটি দিলা 2 √3 এ যদি √3 কাটি দিয়া √3 হ'ব হয়নে বাৰু √3 এ 3 কাটি দিলা আৰু এটা √3 থাকি গ'ল কাৰণ √3 তুমি কেনেকৈ লিখিব পাৰা √3 আৰু √3 বুলি লিখিব পাৰা ওপৰত 3 আছে 3 ক মই √3 * √3 বুলি লিখিব পাৰো তলত এটা অলৰেডি √3 আছে সো √3 কাটি দিলো বুজি পাইছা সো √3 এটা ওপৰত থাকি যাব তলত 2 এ 4 কাটি দিলে 2 হৈ গ'ল ঠিকে আছে গতিকে আমাৰ কি থাকিলে আনসাৰটো √3/2 √3/2 এটা √3/2 ৰ ভ্যালু কাৰ ভ্যালু আছিল √3/2 cos 30 ভ্যালু sin 60 ভ্যালু কাৰ ভ্যালু আছিল cos 30 ভ্যালু আৰু sin 60 ভ্যালু এটা তোমালোকৰ অপচনত কোনটো দিয়া আছে cos 30 ও দিয়া থাকিব পাৰে sin 60 ও দিয়া থাকিব পাৰে গতিকে তোমালোকৰ অপচনত দিয়া আছে sin 60 অপচন A টু ইয়াৰ আনসাৰ হয় নে বাৰু sin 60 এর ভ্যালু হ'ব cos 30 দিয়া থাকিব পাৰে গতিকে টেবুলখন তোমালোকে মনত ৰাখিবা ওয়েল টেবুলখনত কালি কোনো ৰং নাই ঠিক আছে তোমালোকে কি কৰিবা টেবুলখন একদম মনত ৰাখা আই হোপ তোমালোকে সকলোৱে নিজৰ টেবুলৰ ফন্টত পঢ়া টেবুলৰ ফন্টত এখন টেবুল আৰি থৈছা যাতে চকুত দেখা পাই থাকা একেৰাহে অহাজা কৰি থাকিলে ইজিলি মনত ৰৈ যাব তেতিয়া ঠিক আছে আৰু আমি কোৱেশ্চনছ কৰি থাকিম একেৰাহে গতিকে মনত ৰৈ যাব কোনো অসুবিধা নাই দেন কোৱেশ্চন নাম্বাৰ 2 কি দিয়া আছে 1 - 10 * 45 1 + 10 * 45 কোনটো হ'ব 1 - 10 * 45 এটো 2 হয় নে বাৰু 1 + 10 * 45 একেবাৰে সহজ কি হ'ব 1 - 10 অর 10 45 এর ভ্যালু কিমান আছিল 1 আছিল স্যার 1 এর স্কয়ার কৰি দিলা 1 এ হ'বগে 1 + 10 * 45 মানে এগেইন 1 এর স্কয়ার কৰি দিলা 1 হৈ গ'ল কি হৈ গ'ল 1 - 1 এর স্কয়ার কৰি দিলা 1 হৈ গ'ল দেন 1 + 1 এর স্কয়ার কৰি দিলা 1 হৈ গ'ল গতিকে 0/2 গতিকে তাৰ আনসাৰটো কি হ'ব 0 হ'ব হয়নে বাৰু 0/2 আনসাৰটো কি হ'ব 0 হ'ব সো অপচন বি হৈ যাব তোমালোকৰ অপচন বি 0 বুলি দিয়া আছে হয়নে বাৰু অপচন ডি টো 0 বুলি দিয়া আছে নে ভালদৰে লক্ষ্য কৰা অপচন ডি টো তোমালোকক 0 বুলি দিয়া আছে ধুনিয়া বুজি পাইছা ঠিক আছে ওকে গুড ওয়েল বাহিৰত পোহৰ হৈ গ'ল সো কোনো প্ৰবলেম নাই আমি কন্টিনিউ কৰো বাহিৰত পোহৰ হোৱাৰ লগত কি কথা আছে আমাৰ হয় না আমি পঢ়া মানুহ পঢ়িব লাগে হয়নে ওকে কোৱেশ্চন নাম্বাৰ 3 sin 2a = 2 sin a sin 2a = 2 sin a কেতিয়া হ'ব বুলি কৈছে মানে a এর মান কিমান বহালে sin 2a আৰু 2 sin a একেটা হ'ব আচ্ছা অপচনত আমাক দিয়া আছে 0 30 45 60 আমি বহাই চাম a যদি 0 বহাও a জায়গা যদি 0 বহাও তেতিয়াহলে sin 2a কৰিলে যেটো ভ্যালু ওলাব 2 sin a কৰিলে একেটা ভ্যালু ওলাব নে বাৰু চাও চেক কৰি যদি ওলাই তেতিয়াহলে a জায়গা 0 বহালে কারেক্ট আনসার হয় নে নহয় গতিকে আমি বহাই চাও এটো রাইট হ্যান্ড সাইডটো কৰি চাও আমি রাইট হ্যান্ড সাইডটো কি হ'ব sin 2a হয় নে বাৰু sin 2a well yes sorry this is left hand side okay so a জায়গা 0 বহোৱা কি হ'ব sin 2 * 0 so sin 2 * 0 মানে a জায়গা 0 ভ্যালু লৈছো মানে 0 কাৰণে কৈছে so 0 ডিগ্ৰী কোনটোৰ কাৰণে কাৰণ অপচনত 0 ডিগ্ৰী দিয়া আছে 30 ডিগ্ৰী দিয়া আছে 45 দিয়া আছে 60 দিয়া আছে গতিকে a জায়গা 0 বহাই চাও ফাৰ্স্ট 0 বহাই কৰি চাও হয় নে নহয় গতিকে a জায়গা 0 বহালা 2 * 0 কৰিলা 0 হৈ গ'ল sin 0 ৰ ভ্যালু কিমান 0 হৈ গ'ল এটা ৰাইট হ্যান্ড সাইডও কৰিছো আৰু ৰাইট হ্যান্ড সাইড কৰিলে এটা আনসাৰ ওলাব নে বাৰু well 2 * sin a 2 * sin a আছে রাইট সাইডে হয়নে বাৰু গতিকে 2 * sin a sin a জায়গা থাকো 0 লৈছিল গতিকে 0 এ বহোৱা sin 0 বহালা 2 * sin 0 ভ্যালু 0 গতিকে 2 এ 0 মাল্টিপ্লাই কৰিলে 0 গতিকে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুৱেল হৈ গ'ল ইয়াৰ অৰ্থ কি যে a = 0 ৰ কাৰণে ইহত দুটা ইকুৱেল হ'ব গতিকে তোমালোকৰ অপচন কোনটো হ'ব অপচন a টোৱে হৈ গ'ল ইয়াৰ আনসাৰ বুজি পাইছা তোমালোকে সুন্দৰ কিবা যদি অসুবিধা হয় কমেন্ট বক্সত লিখা ঠিক আছে ওকে কোৱেশ্চন নাম্বাৰ 4
4 question number 4 দিয়া আছে 1030 by 1 minus 10 square 30 1030 by 1 minus 10 square 30 ঠিক আছে কোৱেশ্চন ঠিকে লিখিছো মই ওকে সুন্দৰ এতিয়া কি কৰিব লাগে ইয়াকো ক্যালকুলেশন কৰা 1030 ভ্যালুটো 1 by √3 by 1 minus 10 square 30 10 square 30 again কি হ'ব 1 by √3 whole square হ'ব হয় না বাৰু কি হৈ যাব 2 টো ওপৰলৈ পূৰণ কৰিলা 2 by √3 হৈ গল then ইয়াত 1 minus 1 ৰ স্কয়াৰ কৰিলে 1 √3 স্কয়াৰ কৰিলা 3 ইয়াৰ পিছৰখিনি কাম মই ইয়াত কৰিছো ঠিকে আছে ইয়াৰ পিছৰখিনি কাম ইয়াত কৰিছো 2 by √3 2 by √3 ইয়াত √3 লখাগো হ'ব অলপ আগৰ এনেকাটা কৰি আছিল দেন প্লাস আছিল এতিয়া মাইনাস আছে এতিয়া √3 * 1 3 হৈ গল -1 হৈ গল গতিকে কি হ'ব 2 by √3 লগত এটা a2 লগত এই বস্তুটো কি হৈ আছে এটো বস্তু এটো ভগ্নাংকৰ লগত এটো ভগ্নাংক হৰণ হৈ আছে যদি মই পূৰণ হিচাপে পাতিব যাওঁ 3 টো ওপৰত পাতিব লাগিব 3 - 1 2 টো তলত পাতিব লাগিব হয়নে বাৰু 3 - 1 কৰিলো 2 হৈ গল তাৰ তলত পাতিব লাগিব হৰণ হিচাপে পাতিব লাগিব এতিয়া আকৌ √3 এ যদি 3 কাটি দিয়া √3 এটা থাকি যাব 2 ৰে 2 কাটি দিলা সো 3 থাকি গল √3 অপচনত থাকি গল গতিকে √3 ভ্যালুটো তলৰ কোনটো হ'ব 1060 হয়নে বাৰু √3 কা আকাৰ ভ্যালু আছিল 1060 ভ্যালু আছিল আৰু cot 30 ভ্যালু আছিল গতিকে অপচনত 1060 আছে গতিকে কি হ'ব ই 1060 অপচনত কি থাকিব পাৰে cot 30 ও থাকিব পাৰে ধুনিয়া বুজি পাইছা অপচনত কি থাকিব পাৰে cot 30 ও থাকিব পাৰে ঠিক আছে ওকে কি আছে কোৱেশ্চন নম্বৰ 312 আমাক দিছে যে 10 a plus b equal 3 আৰু 10 a minus b equal 1 by √3 আৰু যোনটো 0 ডিগ্ৰী কি আছে a plus b টো কি হয় 0 ডিগ্ৰীকে ডাঙৰ কিন্তু 90 ডিগ্ৰী বা 90 ডিগ্ৰী সমান বা 90 ডিগ্ৰীকে সৰু আৰু a কোনটো b কে ডাঙৰ ওলাব বুলি কৈছে তেন্তে a আৰু b উলিয়াই একেবাৰে সহজ তোমালোকৰ উদাহৰণ ওপৰতে থকা উদাহৰণ যেটো 8 ৰ হৈতে একে ধৰণে কৰিব লাগে একেবাৰে সহজ সো কি কৰিলো আমি দিয়া আছে কি লিখিলো দিয়া আছে কি যে 10 a plus b is equal to কি দিয়া আছে আমাক √3 বুলি দিয়া আছে তেলে মই তাক কেনেকৈ লিখিব পাৰো 10 a plus b 10 √3 টো 10 ৰ কাৰ ভ্যালু আছিল বাৰু 1060 আছিল হয়নে বাৰু গতিকে আমি কি বুলি লিখিব পাৰো ইয়াক 1060 বুলি লিখিব পাৰো 10 এফালে আছে 10 এফালে দুই ফালে আছে আমি ৰিমুভ কৰিলো a plus b ইকুৱেল টু কি হৈ যাব তেতিয়া হলে 60 হৈ যাব গতিকে এটো আমি 1 বুলি ললো ঠিক আছে আৰু এটা দিয়া আছে মানে কি দিয়া আছে 10 a minus b ইকুৱেল টু 1 by √3 আৰু 10 a minus b is equal to 1 by √3 দিয়া আছে গতিকে ইয়াকো আমি একে ধৰণে লিখিব পাৰো যে কি হ'ব 10 a minus b is equal to কি হৈ যাব পেনটো চেঞ্জ কৰি লবলৈ দিয়া 10 1 by √3 কাৰ ভ্যালু আছে 30 ভ্যালু আছে হয়নে বাৰু গতিকে দুই ফালৰ পৰা আকৌ ৰিমুভ কৰিলা a minus b ইকুৱেল টু কি হৈ যাব 30 হৈ যাব গতিকে ই আমাক কি বুলি ললো ইকুৱেশ্যন নাম্বাৰ 2 বুলি ললো ঠিক আছে আমাক 10 a plus b equal √3 দিয়া আছিল আমি তাৰ পৰা a plus b equal 60 পালোগে আৰু 10 a minus b equal 1 by √3 দিয়া আছিল তাৰ পৰা আমি a minus b equal 30 পালোগে ঠিক আছে সুন্দৰ বুজি পাইছা নেক্সট এটা মই কি কৰো ওপৰৰ কথাখিনি মই দিছো বুজি পাইছা তোমালোকে যদি কিবা অসুবিধা হয় কমেন্ট বক্সত লিখা যে অসুবিধা হৈছে ওয়েল আজি এটা গ্ৰুপ খোলা হ'ব WhatsApp তাতো তোমালোকে জয়েন কৰিব পাৰিবা যদি পাৰো মই ভিডিও লিংকত ৰাতিলে দি দিম যদি অসুবিধা হয় দেন আমি কাইলে ৰাতিপুৱা ভিডিও লিংকত দি দিম তোমালোকে WhatsAppৰ গ্ৰুপটো জয়েন কৰিবা দেন মোক ক'ব পাৰিবা সকলো নাও কি কৰিম আমি এতিয়া অপনয়ন পদ্ধতি প্ৰতিস্থাপন পদ্ধতি আমি পঢ়ি আহিছিলো গতিকে চোৱাচোন বাৰু ইয়াত x + y = 60 হৈ আছে x - y = তেনেকুৱা হৈ আছে নে বাৰু গতিকে আমি কি কৰি দিম এতিয়া অপনয়ন পদ্ধতি বা প্ৰতিস্থাপন পদ্ধতি কোনবাটা ব্যৱহাৰ কৰি দিম আৰু ওয়েল অপনয়ন পদ্ধতি ব্যৱহাৰ কৰা হয় সহজ 1 + 2 কৰি দিয়া 1 + 2 কৰি দিম ঠিক আছে 1 + 2 কৰিলে কিমান হ'ব লেফট সাইডে কি আছে ইকুৱেশ্যন নম্বৰ 1 a + b plus
এইফালে কি আছে a minus b আছে বাও পক্ষ যোগ কৰিব লাগে বাও পক্ষই যোগ কৰি দিলো সোঁ পক্ষই যোগ কৰিলো 60 plus 30 okay ধুনিয়া well a বতান যাব a পজিটিভ হৈ আছে মানে বাৰু b minus b কাটা গুচি গল because b minus b 0 হৈ যাব a plus a 2a হৈ গল 60 plus 30 হৈ গল 90 সৰি কৈছো কিবা লিখিছো কালে নিচিনা হৈছে হয় না বাৰু ওকে a ইকুৱেল কিমান হৈ যাব দেন 2 ৰে যদি এফালে হৰণ কৰি দিয়া 90 45 হৈ যাব যদি গতিকে a কোণৰ মান কিমান হ'ব a কোণৰ মান কিমান হ'ব 45 যে ইকুৱেচন নাম্বাৰ যিটো 1 আছে 1 অফ a plus b equal 60 বুলি আছে যদি a জায়গা যদি মই 45 পহাই দিও b জায়গা কি হ'ব এটো ইয়াৰ পৰা মাইনাস কৰি দিম 15 ওলাব গতিকে ইকুৱেচন 1 ত আমি কি কৰি দিম a ভ্যালুটো বহাই দিলে আমাৰ b ভ্যালুটো ওলাই যাব গতিকে আমি a ভ্যালুটো পালো এটা কি কয় এটা ইকুৱেচন মানে সমীকৰণ 1ত a এর মান বহুৱাই পাও যেনেকৈ আমি প্ৰতিষ্ঠা অপনয়ন পদ্ধতিত পঢ়িছো তেনেকৈ পঢ়িম হয়নে বাৰু সমীকৰণ 1ত কি কৰি দিলো a জায়গা 45 বুলি বহাই দিলো প্লাস b ইকুৱেল কি আছে 60 হ'ব হয়নে বাৰু a plus b equal 60 আছে a জায়গা মই 45 বুলি বহাই দিলো ঠিক আছে ইয়াৰ পৰা যদি লিখো b ইকুৱেল কিমান হৈ যাব 45 তে ইফালে প্লাস হৈ আছে ইফালে গুচি গলে মাইনাস হৈ যাব 60 minus 45 হৈ যাব ঠিক আছে 60 minus 45 কৰিলে কিমান হৈ যাব 15 হৈ যাব ধুনিয়া গতিকে a ভ্যালু হৈ গল 45 b ভ্যালু হৈ গল 15 ক্লিয়াৰ ধুনিয়া আমাক কৈছিলে না বাৰু a টু b কে ডাঙৰ বুলি যদি a কোন আছিলে a কোনটো b কে ডাঙৰ বুলি কৈছিলে না বাৰু কৈছিলে গতিকে আমি কি লিখিলো a equal 45 b equal 15 আমাৰ আনসাৰ ওকে কোৱেশ্চন নাম্বাৰ 2 ওয়েল কোৱেশ্চন নাম্বাৰ 3 তো যোৱা বছৰ এটো কোৱেশ্চন আছিল এই বছৰ নতুনকে এড কৰিছে একেবাৰে সহজ নতুনকে এড কৰিছে বলে টান কিবা এটা নহয় একেবাৰে সহজ কি দিয়া আছে sin x plus y equal to 1 দিয়া আছে cos x minus y equal to √3/2 দিয়া আছে এতিয়া কৈছে যে কি x কোনটো y কে ডাঙৰ আৰু কৈছে যে x plus y কৰিলে কি হ'ব শূন্যতকৈ শূন্য বা শূন্যতকৈ ডাঙৰ হ'ব পাৰিব বা 90 বা 90 কৈ সৰু হ'ব তেন্তে x আৰু y নিৰ্ণয় কৰা এতিয়া কোৱেশ্চন নম্বৰ 3 1 ত যি ধৰণে কৰিছিলে এক্স্যাক্টলি একে আমি কৰিব লাগে এক্স্যাক্টলি একে আমি কৰিব লাগে ঠিকে আছে কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে আমাক দিয়া আছে লিখি লোৱা given well দিয়া আছে বুলি লিখিবা বা given লিখাই কোনে দিয়া আছে sin x plus y equal to 1 sin x plus y is equal to 1 দিয়া আছে তেতিয়ালে মই লিখিব পাৰো কি sin x plus y 1 ৰ ভ্যালু কিমান আছিল sin 90 আছিল গতিকে sin 90 হৈ গল গতিকে sin দুইফালৰ পৰা ৰিমুভ কৰি দিছো বা sin ৰ এটো যদি sin x plus y কৰি যদি sin 90 হয় তেনে কোন কেটা ইকুৱেল হ'ব লাগিব x plus y কি হ'ব লাগিব 90 হ'ব লাগিব হয় নে বাৰু সো 90 কৰি দিলো ওয়েল এটো আমি ইকুৱেচন নম্বৰ 1 বুলি ললো আৰু দিয়া আছে cos x minus y equal to √3/2 cos x minus y is equal to √3/2 তেতিয়ালে কি হ'ব cos x minus y আকৌ একে ধৰণে কৰিলো আমি cos x minus y টো তেনেকৈ ৰাখিলো দেন √3/2 টো কাৰ cos ৰ কাৰ ভ্যালু cos 30 ভ্যালু কালি ভুল কৰিছিলো হয় নহয় well cos 30 ভ্যালু ঠিক আছে ওকে এটা cos দুইফালৰ পৰা ৰিমুভ কৰি দিলো বুলি ভাবা গতিকে x minus y is equal to 30 গতিকে এইটো হৈ গল ইকুৱেচন নাম্বাৰ 2 অলপ আগত যি ধৰণে কৰিছিলো এতিয়াও কি কৰি দিম 1 + 2 কৰি দিও আমাৰ আনসাৰ ওলাই যাব ওলাই যাব ঠিক আছে এতিয়া 1 + 2 কৰি দিয়া কি হ'ব x plus y x minus y ইহঁতক প্লাস কৰি দিলো x plus y plus x minus y কৰি দিলো আৰু সোঁফালে 30 কি হৈ যাব 90 plus 30 কৰি দিলে লগে কিমান হৈ যাব 120 হৈ গল হয়নে বাৰু সোঁফালে প্লাস কৰি দিলো ঠিক আছে এতিয়া y কাটা গৈছে গল 2x = 120 হৈ গল গতিকে x ৰ লগত 2 টো পূৰণ হৈ আছে হিফালে গুচি গলে হৰণ হৈ যাব গতিকে তাক আমি হৰণ কৰি দিলে কিমান হ'ব 2 ৰে যদি 120 হৰণ কৰি দিয়া কিমান হৈ যাব 120 তুমি 2 ৰে হৰণ কৰিছা কিমান হৈ যাব 60 হৈ যাব ধুনিয়া গতিকে x ৰ ভ্যালুটো যদি 60 হৈ যায় তাহলে y ভ্যালুটো কিমান হ'ব ওয়েল আমি ইকুৱেচন 1 ত লিখি থৈছিলো কি x + y = 90 মানে x এ y এ প্লাস কৰিলে 90 পাবা x ৰ ভ্যালু যদি 60 হয় y ভ্যালু কিমান হ'ব 30 হ'ব স্যাৰ একেবাৰে সহজ হয় না বাৰু একেবাৰে সহজ গতিকে আমি কি কৰি দিলো
এতিয়া সমীকৰণ 1ত x ৰ মান বহুৱাই পাওঁ এনেধৰণে কথাবোৰ লিখা সমীকৰণ 1ত বহাই দিয়া কি x ৰ জায়গাত কিমান 60 প্লাস y ইকুৱেল টু 90 আছিলে গতিকে কি হৈ যাব ইয়াৰ পৰা y ইকুৱেল টু 90 - 60 30 হৈ যাব একেবাৰে সহজ হয়নে বাৰু x y ভ্যালু উলিয়াবলৈ একেবাৰে সহজ পানী ঠিক আছে কোৱেশ্চন নম্বৰ 4 টু সত্য অসত্য কবলৈ আছে আৰু যুক্তি দাঙি ধৰিব লাগে তোমালোকে তোমালোকৰ কাৰণে এটো হৈ গল অহা কাইলে আমি কি কৰিম একদম ইম্পৰ্টেন্ট তোমালোকৰ ট্ৰিগোনোমেট্ৰিৰ এটা ইম্পৰ্টেন্ট এক্সাৰসাইজ 8.3 আৰু তাৰ পিছত আমি 8.4 পঢ়িম ঠিক আছে গতিকে অহা কাইলে আমি 8.3 টো পঢ়িম ওকে বাই বাই কিবা যদি অসুবিধা হয় কমেন্ট বক্সত তোমালোকে লিখিবলৈ নাপাহৰিবা বাৰে বাৰে কৈছো মই ওয়েল সো তোমালোকে যদি কালি ভালদৰে ভিডিওটো চাইছা দেন ওকে আছে বলে এটো ভুল হৈছিলে নিজে কাৰেক্ট কৰি ললা যদি মই গম পোৱা নাই একচুয়ালি এটো এটা প্ৰবলেম হৈছে ঠিক আছে তোমালোকে এটা ভুল ভালদৰে বুজি পালা নাপালা মই বহুতৰ পৰা আনসাৰছ পোৱা নাই সো প্ৰবলেম হৈছে হয়নে নহয় মই কেনেকৈ গম পাম সো কমেন্ট বক্সত লিখি দিবা যে বুজি পাইছো বুজি নাই পা কমেন্ট বক্সত লিখিবা ওকে ঠিক আছে ইট ইজ এ ৰিকুৱেষ্ট ওকে ঠিক আছে বাই বাই